হেল্ল' বন্ধুসকল, আদৰণি জনাইছোঁ মোৰ নতুন চেনেল নিউজ ইণ্ডিয়ালৈ। আহক আজি আমি জানো ক্ৰিকেট নিউজ। বৰ্তমান চলি থকা অষ্ট্ৰেলিয়াত চলি থকা টেষ্ট ক্ৰিকেটৰ তৃতীয় টেষ্ট ক্ৰিকেটখনত ইণ্ডিয়া এটা সবল স্থিতিত প্ৰথম দিনৰ খেলৰ অন্তত সবল স্থিতিত লাভ কৰে। 215 ৰান কৰি 2 উইকেট হেৰুৱায়। 215 ৰানৰ 68 ৰান কৰি পূজাৰাই অপৰাজিত হৈ থাকে আৰু বিৰাট কোহলীয়ে 47 ৰান কৰি অপৰাজিত হৈ থাকে। লগতে আমাৰ নতুন বেটছমেন ময়ংক আগৰৱালে 76 ৰানৰ এটা সুন্দৰ ইনিংছ ইণ্ডিয়ালৈ আগবঢ়ায়। তেওঁ আজি প্ৰথম খেল তেওঁৰ টেষ্ট ক্ৰিকেটৰ আৰু প্ৰথমখন খেলতে অষ্ট্ৰেলিয়াৰ মাটিত 76 ৰান কৰিবলৈ তেওঁ সমৰ্থ হয়। লগতে আজি এটা হট নিউজ আছে। অষ্ট্ৰেলিয়ান এজন 7 বছৰীয়া ল'ৰাই আজি জাতীয় টীমৰ ভাইচ কেপ্টেইনশ্বিপ কৰে। হয় বন্ধুসকল, এইটো সঁচা কথা। আপোনালোকে জানি শুনি নিশ্চয় আচৰিত হৈছে, এজন 7 বছৰীয়া ল'ৰাই কেনেকৈ ভাইচ কেপ্টেইনশ্বিপ কৰিব পাৰিলে। আচলতে শিশুজনৰ হাৰ্টৰ পেচেণ্ট তেওঁৰ ডাঙৰ হৈ এজন ভাল লেগ স্পিনাৰ হ'ব মন আছে আৰু অষ্ট্ৰেলিয়াৰ টীমৰ কেপ্টেইনশ্বিপ কৰিবলৈ মন আছে। গতিকে অষ্ট্ৰেলিয়ান টীমে এই ল'ৰাজনৰ এইখিনি সুযোগ প্ৰদান কৰিলে যে তেওঁ আজি 12 নম্বৰ প্লেয়াৰ হিচাপে খেলক টীমত আৰু খেলখনত ভাইচ কেপ্টেইনশ্বিপ কৰক। গতিকে এটা সুন্দৰ পদক্ষেপ অষ্ট্ৰেলিয়ান টীমত, আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। আগলৈ এনেকুৱা ধৰণৰ পদক্ষেপ সকলো টীমে লৈ থাকক। গতিকে বন্ধুসকল, আজিলৈ ইমানেই। ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভাল লাগিছে যদি লাইক কৰিব আৰু কেনেকুৱা ধৰণৰ নিউজ বিচাৰে আপোনালোকে কমেণ্ট কৰি জনাব।